বৰশিল বামুণগাঁও আঞ্চলিক ভোগালী বিহু সন্মিলনীত মৰাণ জানা আঞ্চলিক শংকৰ আজান উন্নয়ন মঞ্চৰ ব্যতিক্ৰমী পদক্ষেপ। দক্ষিণ ৰঙিয়াৰ মৰাণ জানা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰশিলত বিগত বছৰবোৰৰ দৰে এইবেলিও উদযাপন কৰিছে ৩৪তম বাৰ্ষিক বৰশিল বামুণগাঁও আঞ্চলিক ভোগালী বিহু সন্মিলনী। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ লোৱা সন্মিলনীত দ্বিতীয় দিনাখন মৰাণ জানা আঞ্চলিক শংকৰ আজান উন্নয়ন মঞ্চৰ উদ্যোগত কণ কণ শিশুসকলৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে পুৱা 10 বজাত অনুষ্ঠিত কৰা হয় অকণিৰ মৌমেল অনুষ্ঠান। অকণিৰ মৌমেল অনুষ্ঠানৰ সঞ্চালনা কৰে জৱাহৰলাল নেহৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক সৈয়দ আব্দুল মালিক দেৱানে। দিনৰ 11 বজাত উক্ত সংস্থাটোৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা আৰু দিনৰ 12 বজাত অনুষ্ঠিত কৰা হয় কুইজ প্ৰতিযোগিতা। কাৰ্যসূচীত উপস্থিত থাকে সংস্থাটোৰ সভাপতি ঘনশ্যাম হালৈ, উপসভাপতি তহিদুৰ ৰহমান, সম্পাদক পৰেশ দাস, কোষাধ্যক্ষ ধনেশ্বৰ দাস, সদস্য নছিউৰ ৰহমানৰ লগতে বিহুৰ কৰ্মকৰ্তাসকল। কি গাবা? নমস্কাৰ, মোৰ নাম মিছ নুৰিয়াসমা। মই কবিতা আবৃত্তি কৰিম। গছে যদি খোজকাঢ়ে, গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজকাঢ়ে কেনে মজা হ'ব। ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰ পৰা মৰম চেনেহ পাতত বান্ধি নিয়ে। হাবি এৰি গছ যদি আমাৰ লগত যায়, চাইকেল ৰিক্সা গাড়ীবোৰৰ কি হ'ব বিলাই। কেনে মজা হ'ব যে ভাই, কেনে মজা হ'ব, গছবোৰ আমাৰ দেখোন লগৰীয়া হ'ব। নেশ্যনেল নিউজ ডেস্ক যিটো চেনেল আছে, এই চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী, ভাৰতবাসী তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ এই অভিভাৱক অভিভাৱিকাসকলক মই এটা অনুৰোধ জনাম, তেওঁলোকে নিজৰ ল'ৰা ছোৱালীসকলক আগবঢ়াই লৈ যাওক আৰু ভিতৰত অনেক সুপ্ত প্ৰতিভা আছে, এইবিলাকৰ বিকাশ কৰাৰ কাৰণে ব্যৱস্থা কৰক। আৰু এই নিউজ চেনেলে এই ধৰণৰ সুযোগ সুবিধা দিয়াৰ বাবে মই এই নেশ্যনেল নিউজ ডেস্কৰ কৰ্মকৰ্তাসকললৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰঙিয়াৰ পৰা বিপুল কলিতাৰ প্ৰতিবেদন, নেশ্যনেল নিউজ ডেস্ক।